কাৰোবাৰ ওচৰত সকলো থকাৰ পিছতেই অনবৰত দুখতেই সময় কটায় আৰু কোনোবাই একো নাথাকিলেও সৰু সৰু কথাতেই নিজৰ সুখ বিচাৰি পায়। সংকটৰ সময়ত ধৈৰ্য আপুনি ধৰিব লাগিব আৰু ধৈৰ্য যদি ধৰিছে বিজয় এদিন আপুনি সাব্যস্ত কৰিবই। চিন্তাই সমস্যা বঢ়ায়, হাঁহিৰে সমাধান কৰি লওক। নিজক ইমানেই সফল বনাওক যে যিয়ে এদিন আপোনাৰ পৰা আঁতৰি গৈছিল এদিন আপোনাক ওচৰৰ পৰা চাবলৈ হাহাকাৰ কৰিবলগীয়া হ'ব। আনৰ ইচ্ছাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰশীল যদি হয় তেনেহ'লে এই পৃথিৱীৰ আপুনি আটাইতকৈ দৰিদ্ৰ মানুহ। আপুনি যিমানেই শান্ত হৈ থাকিব সিমানেই শক্তিশালী হ'ব, কাৰণ লোহা ঠাণ্ডা হ'লেহে টান হয়। দুখত আপুনি ভগৱানক বিচাৰক, সুখত আপুনি পাহৰি নাযাব ভগৱানক। আজি আপুনি সুখত আছে, ভগৱানক আৰাধনা কৰিবলৈ নাপাহৰিব। দুখত আছে, প্ৰাৰ্থনা কৰক, সমৰ্পণ কৰক, মনটো পাতল লাগিব।